কেনেকৈ জব কাৰ্ডৰ তথ্যসমূহ জানিব পাৰে। ধৰক আপোনাৰ একাউণ্টত জব কাৰ্ডৰ একাউণ্টত কিমান টকা বিল বনাই উঠাইছে, অৰ্থাৎ কি খৰচ ধৰাইছিলে, সেই তথ্যসমূহ আপুনি জানিব পাৰে। চাওক, আপোনাৰ মোবাইলতে এই তথ্যসমূহ চাবলৈ পাব। ইয়াৰ বাবে আপুনি ইউজ কৰা যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব লাগিব। ধৰক মোৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো আছে, মই ক্ৰোম ব্ৰাউজাৰটো অন কৰি লৈছোঁ। লোৱাৰ পিছত আপোনাক ইয়াত চাৰ্চ আইকনটো দেখাব। ইয়াত আপুনি চাৰ্চ কৰিব লাগিব www.nrega.nice.in। এইটো চাৰ্চ কৰাৰ লগে লগে আপোনাক এনেকুৱা এখন ইণ্টাৰপেজ লোডিং হৈ যাব আৰু আপুনি স্ক্ৰল ডাউন দি গৈ থাকিব। যোৱাৰ পিছত এনেকুৱাকে যোৱাৰ পিছত আপুনি ইয়াত নিশ্চয় চাবলৈ পাইছে জব কাৰ্ড। এই জব কাৰ্ডটোত ক্লিক কৰি দিয়ক। কৰাৰ পিছত আপুনি ইয়াত নিশ্চয় চাবলৈ পাইছে ষ্টেটটোত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আমাৰ ভাৰতৰ প্ৰত্যেকটো ষ্টেটৰ নাম আহি যাব। তো আমাৰ অসমৰ তথ্যহে জানিব লাগে, মই অসম সিলেক্ট কৰি দিছোঁ। দিয়াৰ পিছত লেফ্ট চাইডত আপুনি এনেকুৱাকে ডিষ্ট্ৰিক্টসমূহ দেখা পাব। মই ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিছোঁ দৰং। তাৰ পিছত আপোনাক এনেকুৱাকে ব্লক দেখাব। ব্লক বেচিমাৰি মোৰটো ব্লকটো বেচিমাৰি। তাৰ পিছত আপোনাক দেখাব জিপি। মোৰ জিপিটো সিলেক্ট কৰি দিছোঁ চক্ৰবস্তি। তাৰ পিছত আপোনাৰ সেই তথ্যসমূহ জানিবলৈ হ'লে আপুনি ৰিপৰ্ট পাব। ৰিপৰ্টটো স্ক্ৰল ডাউন দি গৈ ইয়াত মেটেৰিয়েল প্ৰডাক্ট ৰিপৰ্ট বুলি পাব। সেই তাতে ক্লিক কৰি দিয়ক। দিয়াৰ লগে লগে আপোনাক এনেকুৱাকে দেখাই দিব। আপোনাৰ নামটো ইয়াৰ পৰা বিচাৰি উলিয়াওক আৰু আপুনি আপোনাৰ একাউণ্টৰ পৰা কিমান টকা সোমাইছিল আৰু উঠাইছে সেইটো আপুনি চাব পাৰিব। বিল নাম্বাৰ ধৰক আদম আলী নামৰ ব্যক্তিজনৰ একাউণ্টত জব কাৰ্ডৰ একাউণ্টত বিল নম্বৰ 33 2950 টকা সোমাইছিলে। কিমান তাৰিখত সোমাইছিলে এভৰিথিং ডিটেইলছ আপুনি চাব পাৰিব। ইয়াত ফাইনেন্স ইয়াৰ 18-19 মেটেৰিয়েল, ইয়াত হায়াৰ অফ হেণ্ড কাৰ্ড, ঠেলা, এনেকুৱাকে বহুত অপশ্যন পাব আপুনি। সেই অপশ্যনসমূহ আপোনাক কি কাৰণত বা কি খৰচ দেখাইছিলে সেই বিলসমূহত, সেই তথ্যসমূহ আপুনি জানিব পাৰে। আপুনি নিশ্চয় চালে এইদৰে আপুনি আপোনাৰ মোবাইলতে এই জব কাৰ্ডৰ তথ্যসমূহ চাব পাৰে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ হেল্পফুল হৈছে তেতিয়াহ'লে নিশ্চয় আপুনি লাইক কৰিব। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে তেনেহ'লে মোৰ চেনেলৰ কাষতে থকা ৰঙা ছাবস্ক্ৰাইব বটনখন টাচ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই অহা নটিফিকেশ্যন বেলটো টাচ কৰি অন কৰি দিব, যাতে মোৰ ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পায়। ধন্যবাদ। জয় অসম, জয় অসম।